এই মারবাছি ওয়ে এইটো ওয়েলকাম ব্যাক টু মাই আনাদার ব্লগ। আৰু আজি বৰষুণ দিছে পুৱাই একদম, আৰু বৰষুণ দি একদম জাগাগিলাক কেম্বা কৰি দিছে, আৰু ঘৰতে আছোঁ, ক'তো মানে যাব নোৱাৰি। সেইবাবে এটা চাই থাকক এই ভিডিঅ'টো শেষলৈকে, যিহেতু ঘৰতে থাকিম আৰু বাৰিষা কাল হৈ গ'লে আৰু বোকা চোকা উঠি কিবা কিবি হৈ গৈছে, চাই থাকক এনেকৈ। যিহেতু বাৰিষা কাল আহি গ'ল, এনেদৰে নদ নদী পুখুৰী আদিবোৰ ভৰি পৰিব পানীৰ দৰে। গাইজ চাই থাককচোন, শেষত কিবা এটা এই ভিডিঅ'টোত আপোনালোকে দেখা পাব, একদম চাই থাকক, সেইবাবে স্কিপ নকৰিব। গাইজ বৰষুণ যাক আহি পেলাই একদম বেয়া কৰি দিলে, একদম নাৰিকলৰ পাত চাত ধাইনা চাইনা চব একদম মাটিত পৰি একদম কিবা কিবি হৈ গৈছে, আৰু এইবিলাক চাওকচোন, পাত চাত পৰি পৰি তামোল চামোল সৰি কিবা হৈ গৈছে। ইটান ভালদৰে বেৰখন বান্ধি পেলাই যাব লাগে, আৰু আপোনালোকক দেখালোঁ আমাৰ বাৰীত বৰষুণৰ আজিৰ দিনটোত কি হ'ল। খৰিবিলাক জিকি আছে একদম বৰষুণত, আৰু আকাশত যদি চাওঁ আৰু একদম মানে কৈলাকে আহিব পাৰে বৰষুণ ডাঙৰকৈ। আৰু এইবিলাক গোবাৰ আমাৰ গৰুৱে থেৰথেৰাকৈ হাঁকছি, আৰু এইবিলাক বোকা চকা উঠি গৈছে আৰু একদম বৰষুণত আজি। এটা এনেকুৱা খাল দেখাম, যি খালটো পানী নাছিল বেছি, বৰষুণ দি দি পানী ইমান জমা হয়। আৰু গাইজ মানে এটা মানে একদম আৰু খাল এটা আহি পালোঁ, সেই খালটো একদম মানে পানীৰে ভৰিপূৰ্ণ হৈ গৈছে, আৰু একদম চাওকচোন সেই খালটো। আৰু গাছ এইটোৱে খাল, যিটো খাল মই কথা কৈছোঁ, একদম পানী বৰষুণ আজিৰ দিনটোত আহি পেলাই কেনেকুৱা হৈ গ'ল এই খালটো। অলপ শ্বৰ্টকাট হৈ আহিছিলোঁ, শ্বৰ্টকাট আহি পেলাই এইটো মানে খাল মানে আগৰে, আৰু ইমান মানে পানী নাছিল যিমান পানী ইটান হৈছে, মানে পানী আছিল অলপমান আছিল, ইটান বহুতখিনি বাঢ়ি গৈছে, যিহেতু আজি বৰষুণ দিছে পুৱাৰ পৰাই নন ষ্টপ বৰষুণ দি থকাৰ বাবে। এখন ফিল্ড হয়, আৰু ইয়াতে আমি ক্ৰিকেট খেলোঁ, ফিল্ড এতিয়া বৰ্তমান গৰু চৰু আছে। আৰু মই মানে লাষ্টত কৈছিলোঁৱেই যে কিবা এটা মানে বস্তু দেখাম, মানে কিবা এটা কৰিম আৰু আনকমন টাইপ বস্তু। এই বস্তুটো এতিয়া চুপকৈ কৈছোঁ, যিটো ইয়াতে দেৱৰুণৰ ঘৰত, দেৱৰুণ এটা চেনেল আছে দেৱৰুণ ব্লগ বুলি, তাক মানে মই আজি প্ৰেংক কৰিম, সেই প্ৰেংকটো কৰিবলৈ মই মানে সি মানে ঘৰত মোবাইল চাই আছে, মানে আপোনালোকক দেখাই দিম মনে মনে। তোৰ বাৰীৰ মানে দৰ্জাখন মানে মনে মনে শব্দ একো নোহোৱাকৈ যাব লাগিব, নহ'লে আৰু কিবা এটা ডাঙৰ সমস্যা হ'ব যদি গম পায়। আৰু মানে প্ৰেংকটো এনেকুৱা হ'ব যে মানে এডাল গাছ যে আছে, এডাল গাছত মানে মই কম তাক, এডাল গাছত চৰাইৰ বাহ আছে চাহি এনেকৈ কম মাতিম মানে, তাৰপিছত সঁচা বুলি ভাবি যেতিয়া আহিব দাউৰি, এতিয়া গাছডাল মানে লৰাই দিম, আৰু একদম পানী চানী পৰকৈ তাত এইটো প্ৰেংক, সৰু সুৰা প্ৰেংক আৰু কৰিম। প্লেনটো ছাকচেছ হ'লে ভাল আছিল, চাওঁচোন। এই তাতে চৰাইৰ বাহ আছে, আছোন চাহি। চৰাইৰ বাহ লৈছে নতুনকৈ চাহি, এইটো চাইছোনে চাইকেলচোন সেইটো এইটো প্ৰেংক কৰিলোঁ, প্ৰেংক এটা কৰিলোঁ। মাৰবাছি আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। আৰু যিহেতু আজি বৰষুণৰ বতৰ হয়, ক'তোতো বাহিৰত মানে ব্লগ বনাব যাব নোৱাৰি, সেইবাবে ভাবিছোঁ এটা প্ৰেংকৰ কৰিলোঁ, সৰু সুৰা এটা প্ৰেংক কল আপোনালোকক কৰি দেখুৱালোঁ। কেনে পালে ভিডিঅ'টো নিশ্চয় জনাব কমেণ্ট বক্সত, আৰু লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব আদি যিসকলে নতুনকৈ হৈছে সেইসকলেও কৰিব। আৰু এইখিনিতে ভিডিঅ'টো সামৰিলোঁ, তেতিয়াহ'লে জয় অসম।